নমস্কাৰ ডিজিটেল গাইড আছামিজ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন আপডেট লৈ আপোনালোকৰ মাজত আহিছোঁহি। আজি আমি এটা নতুন আপডেট দিম, সেয়া হ'ল আছাম পোষ্টেল জিডিএছৰ যি 919টা পোষ্ট আছিল তাৰ ৰিজাল্ট কেতিয়া দিব, তাৰ লগত সংগতি ৰাখি সকলোখিনি কথা আজি আমি এটা নতুন আপডেট লৈ এই ভিডিঅ'টিত আলোচনা কৰিম। বন্ধুসকল, অলপ দিন আগতে আছাম পোষ্টেলৰ যি 919টা পোষ্টৰ পৰীক্ষা হৈ গ'ল, তাৰ ৰিজাল্ট কেতিয়া দিব তাক লৈ এতিয়া সকলো পৰীক্ষাৰ্থী খুব বিমোৰত পৰিছে। বহুতে ফোন কৰি মেছেজ কৰি সুধি আছে আচলতে ৰিজাল্ট কেতিয়া দিব। আপুনি যদি ৱেবছাইটত দেখে যে আছাম পোষ্টেল জিডিএছ ৰিজাল্ট 2020, ইয়াত যদি আমি দেখে বা আছাম পোষ্টেল জিডিএছৰ যি মেৰিট লিষ্ট এয়া আচলতে কি ভিত্তিত প্ৰকাশ কৰা হ'ব তাক লৈ খুব আমাৰ ছাত্ৰ ছাত্ৰীসকল হতাশাত ভুগি আছে। তাক লৈ আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকে www.apppost.in GDS অনলাইনত এই লিংকটোত গৈ চাব পাৰে। মই ডেছক্ৰিপশ্যনত এই লিংকটো আপুনি দি দিম। ইয়াত গৈ আপুনি চাব পাৰে ইয়াৰ কাট অফ মাৰ্ক কিমান হ'ব, ৰিজাল্ট কেতিয়া দিব। এতিয়া আহোঁ, ৰিজাল্ট কেতিয়া দিব। যদি আপুনি ইয়াৰ ৱেবছাইটত আহে তেতিয়াহ'লে আপুনি ন'টিছ ব'ৰ্ডখন দেখিছে যে ইণ্ডিয়ান পোষ্ট আছাম পোষ্টেল জিডিএছ ৰিজাল্ট লেটেষ্ট আপডেট আছাম পোষ্টেল ৰিজাল্ট অফ জিডিএছ 2019-12-20 উইল বি পাব্লিছ শ্বৰ্টলি এজ ইট ইজ আণ্ডাৰ প্ৰচিডিং ৰাইট নাও। যে ইয়াত দেখিছে যে ইয়াৰ যি পৰীক্ষাসমূহৰ ৰিজাল্ট এয়া খুব সোনকালেই প্ৰকাশ কৰা হ'ব। এই পৰীক্ষাৰ ৰিজাল্টসমূহ আমি এতিয়া যুগুত কৰি আছোঁ। আপোনালোকে নিশ্চিন্ত থাকক, ইয়াতে লিখিছে প্ৰচিডিউৰ ৰাইট নাও, যে খুব সোনকালে ইয়াৰ ৰিজাল্টসমূহ প্ৰকাশ কৰা হ'ব। আৰু জিডিএছৰ মেৰিট লিষ্টসমূহ কিদৰে প্ৰকাশ কৰা হ'ব এয়া খুব ধুনীয়াকৈ আমাৰ এই ৱেবছাইটত দিয়া আছে। ইয়াৰ উপৰিও আপুনি ইয়াত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ ইয়াত পাব পাৰে। কি ধৰণে ইয়াত দিয়া আছে গোটেইখিনি ইয়াত পাব পাৰে। এতিয়া আহোঁ, এই পৰীক্ষাৰ মেৰিট লিষ্ট আচলতে কিদৰে প্ৰকাশ কৰা হ'ব। মেৰিট লিষ্টসমূহ কাট অফ মাৰ্কত প্ৰকাশ কৰা হ'ব। কাট অফ মাৰ্ক এনেকুৱা ধৰণৰ, এটা চেণ্টাৰত যদি আপুনি কোনটো চেণ্টাৰত এপ্লাই কৰিছিলে সেই চেণ্টাৰটোৰ কিমান % মাৰ্ক তাত উঠে, তাত ছাত্ৰ ছাত্ৰীসকলে কিমান % মাৰ্ক উঠে তাক লৈ ইয়াতে কাট অফ মাৰ্ক প্ৰকাশ কৰা হ'ব। ধৰা হ'ল আপুনি গুৱাহাটীৰ কোনোবা এটা উন্নত চেণ্টাৰত আপুনি প্ৰকাশ কৰিছিল, তাত ধৰা হ'ল বহুত ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে আৰু সকলোৰে মাৰ্ক খুব ভাল, খুব উন্নত ধৰণৰ, তাত নিশ্চয় কাট অফ মাৰ্ক বেছি হ'ব। ধৰা হ'ল আপুনি গাঁৱৰ কোনোবা এটা চেণ্টাৰত দিছে বা কোনোবা দূৰ নিলগৰ এটা চেণ্টাৰত দিছে, তাত খুব কম পৰীক্ষাৰ্থীহে এপ্লাই কৰিছিলে আৰু তাত নিশ্চয় মাৰ্ক কমকৈ উঠিব। ধৰা হ'ল আপুনি এটা চেণ্টাৰত এপ্লাই কৰিছিলে, তাত 200 গৰাকী পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিছে, তাত আপোনাৰ হায়েষ্ট নম্বৰ উঠিল 55 নম্বৰ, তেতিয়া তাত নিশ্চয় কাট অফ মাৰ্ক 55 হ'ব, বাকীসকলৰ কাৰণেও 55 হ'ব। যদিহে আপুনি এটা চেণ্টাৰত এপ্লাই কৰিছিল, তাত যদি কাট অফ মাৰ্ক 80% উঠে, তাত নিশ্চয় বেছি হ'ব। এয়া আচলতে ডিপেণ্ড কৰিব সেই শিক্ষাৰ্থীসকলৰ নাম্বাৰৰ ওপৰত। তো এনেকুৱা ধৰণৰ আপুনি সকলো ধৰণৰ তথ্য আছাম পোষ্টেলৰ ৱেবছাইটত আপুনি পাব। ইয়াৰ যিটো লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি দি দিম। এয়া আচলতে আছিল আছাম পোষ্টেল জিডিএছৰ এক নতুন আপডেট। ইয়াৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ জবৰ বিষয়ে ইয়াত উল্লেখ আছে। লগতে বৰ্তমান 3251টা পোষ্টৰ এক নতুন এটা ভেকেঞ্চি ওলাইছে। ইয়াৰ ওপৰত আপুনি ইয়াৰ ৱেবছাইটত আহি চাব পাৰে। আজি ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আছাম পোষ্টেল জিডিএছৰ যি আপডেট ইয়াতে সামৰিছোঁ আমি। আপুনি ভিডিঅ'টিত যদি কিবা এটা সংযোজন কৰিব বিচাৰে বা আগলৈকে ভৱিষ্যতৰ দিনত আপুনি কেনেকুৱা ধৰণৰ আমাৰ পৰা ভিডিঅ' আশা কৰে, নিশ্চয় কমেণ্ট বক্সত জনাব। ধন্যবাদ।